কলা হালধি, ব্লেক টাৰ্মাৰিক। কলা হালধিৰ বৈজ্ঞানিক নাম হৈছে কুৰকুমা কেচিয়া। পৰিয়াল জিংগিবেৰাচিয়ে। প্ৰকৃতিৰ বুকুত লুকাই থকা বহু মূল্যৱান সম্পদৰ ভিতৰত অন্যতম হৈছে কলা হালধি, যাক ইংৰাজীত ব্লেক টাৰ্মাৰিক বুলি কোৱা হয়। সাধাৰণ হালধিৰ দৰে হালধীয়া নহয়, ইয়াৰ ভিতৰৰ অংশ গাঢ় নীলা কলা ৰঙৰ। বৈজ্ঞানিক নাম কুৰকুমা কেচিয়া। ভাৰতৰ অসম, মেঘালয়, মধ্যপ্ৰদেশ, উৰিষ্যা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহু ঠাইত ইয়াৰ দেখা পোৱা যায়। কলা হালধি এবিধ সুগন্ধিযুক্ত ঔষধি উদ্ভিদ। ইয়াৰ পাত দীঘলীয়া আৰু গুটিৰ ভিতৰৰ অংশ কলা বা গাঢ় নীলা। বহু যুগ ধৰি আয়ুৰ্বেদ, লোকচিকিৎসা আৰু ধৰ্মীয় আচাৰত ইয়াৰ ব্যৱহাৰ হৈ আহিছে। কলা হালধিক বহু গৱেষকে শক্তিশালী ঔষধি উদ্ভিদ বুলি গণ্য কৰে। ইয়াত আছে এণ্টিঅক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী আৰু এণ্টিবেক্টেৰিয়েল গুণ। বৰ্তমান বহু কোম্পানীয়ে ব্লেক টাৰ্মাৰিক অইল, পাউডাৰ, কেপচুল আৰু হাৰ্বেল চুপ প্ৰস্তুত কৰিছে। কলা হালধিক ব্যৱহাৰ কৰে বাতবিষ আৰু সন্ধিৰ বিষ কমাবলৈ, চৰ্দি, কাহ আৰু হাঁপানীত, ছালৰ যত্ন আৰু সৌন্দৰ্য সামগ্ৰী তৈয়াৰত, ক্ষত শুকুৱাবলৈ, আয়ুৰ্বেদিক তেল আৰু গুড়িত, সুগন্ধি আৰু হাৰ্বেল কছমেটিকত। জৈৱিক পদ্ধতিত খেতি কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক মূল্য পোৱা যায়। আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্যৱহাৰ হাৰ্বেল ছাপ্লিমেণ্ট, এছেঞ্চিয়েল অইল, কছমেটিক ইণ্ডাষ্ট্ৰী, আয়ুৰ্বেদিক প্ৰডাক্ট, অৰ্গেনিক হেল্থ মাৰ্কেট। 1 কিলোগ্ৰাম উন্নত মানৰ শুকান কলা হালধিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত বহুগুণ অধিক। যদি কৃষকে সঠিক প্ৰচেছিং, পেকেজিং আৰু ব্ৰেণ্ডিং কৰিব পাৰে, তেন্তে ই এক লাভজনক উদ্যোগ হ'ব পাৰে। কলা হালধিৰ খেতি কৰিছোঁ, তাৰ পৰা যথেষ্ট মই লাভান্বিত হৈছোঁ। ধন্যবাদ কলা। We must work together if we want a good harvest this season. Yes, that is the only way.